এখন মেখেলা দেখিবলৈ খুব ধুনীয়া লাগিছে, এইখনৰ লগত গোটেইখিনিয়ে ভাল লাগিব। এখনো 250 টকা একেই। তাৰ লগৰ আছিলে এইখন এখন, ইয়াৰ ফুলটো মই ওচৰৰ পৰা দেখাই দিওঁ। এইটো আকাশ ৰং বুলি আকাশ ৰঙৰ আছিলে। এইটো নমস্কাৰ সকলোকে, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈ আহিছোঁ কেইখনমান মেখেলা, কম দামৰ মেখেলা, কিন্তু দেখিবলৈ খুব ধুনীয়া লাগে। একদম টচৰ মেখেলা নিচিনা লাগিব, কাপোৰটো কিন্তু টচৰ নহয়। গতিকে চাই ব'লকচোন ভিডিঅ'টো চাওঁ, আৰম্ভ কৰোঁ। ভিডিঅ'টো চোৱাৰ আগত মই এটা কথা কৈ দিওঁ, যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পাইছে তেতিয়াহ'লে মোক এটা লাইক কৰি দিব বুলি আশা ৰাখিলোঁ মোৰ ভিডিঅ'টো, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে যদি কোনোবা বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব খোজে তেতিয়াহ'লে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব পাৰে। ব'লক এতিয়া। এইখনহেন মেখেলা এনেকুৱা হ'ব। মেখেলাখনহে টচৰ মেখেলা নিচিনা ফুল থাকিব, দেখিবলৈ টচৰ নিচিনা, কিন্তু টচৰ নহয়। চব মেখেলাৰে ফুল বেলেগ বেলেগ আছে। আৰু এয়া হ'ল এনেকুৱা মেখেলা, এখন পাটৰ নিচিনা লাগিছে। ওচৰৰ পৰা দেখাই দিছোঁ। এয়া এনেকুৱাও দেখাম। এয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইখন ধৰিব পাৰিছেনে বাৰু? এখন মেখেলা ওচৰৰ পৰা দেখাই দিওঁ। এইটো তলত থকা ঘাই ফুলটো, আৰু এয়া ওপৰলৈ 4 লাইন ফুল আছে, সেউজীয়া আৰু ৰঙা ফুলৰ। এইকেইখন দাম হ'ল 250 টকা, 250 টকা এখন মেখেলা। এইখিনি গোটেইখিনি মেখেলা একেই দাম, 250 টকা চবতে। আৰু এতিয়া দেখুৱাখনৰ লগতে একেবাৰে একে এখন আছে এইখন। এইখিনি মেখেলা এতিয়া মই বহুত বিক্ৰী কৰি আছোঁ। এইখন এখন, আৰু তাৰ লগৰ একেই আছে এইকেইখন। এইটো এনেকুৱা চিয়াঁহী কালাৰ আৰু ৰঙা ফুলৰ হ'ব। গোটেইকেইখন মেলি নিদিওঁ, চব একেই হ'ব। যেতিয়া আপোনালোকে যদি এইখিনি মেখেলা লওঁ বুলি ভাবে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। আৰু দোকানখন হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত আছে, আপোনালোকে জানে, মই আগৰবিলাক ভিডিঅ'ত কৈ থকা হৈছিলে। এইখনৰ মেখেলাটো অলপ বেলেগ, এইখনৰ ফুলটো অলপ বেলেগ হ'ব। ফুলটো এনেকুৱা জোঙাকৈ গছ ফুল এজোপা, আৰু তলৰ ঠাইত এইখনৰ দাম 250 টকা। আৰু এতিয়া দেখুৱাখনৰ লগত একেবাৰে একে এখন আছে। তাৰ লগত একেবাৰে একেই সেউজীয়া ফুল আছে, দেখিবলৈ প্ৰায়খিনি একেই। ইয়াৰ তলৰ ফুলটো এনেকুৱা হ'ব। এইখনৰ দাম 250 টকা, চবতে বনাই দিওঁ। এইখনৰ ফুলটো বেঙুনীয়া ৰঙৰ আছিলে। ওপৰৰ লাইনটো ৰঙা ফুল আছে, আৰু তলত এনেকুৱা বেঙুনীয়া এলাইন আছে, আৰু এই ফুলটোৰ মাজত এনেকুৱা ৰঙা ফুল কৰিছে। এয়া এখন মেখেলা দেখিবলৈ খুব ধুনীয়া লাগিছে। এইখনৰ লগত গোটেইখিনিয়ে ভাল লাগিব। এখনো 250 টকা একেই। আৰু তাৰ লগত একে এখন আছে, এখন মেলি নেদেখাওঁ, একে ফুল আৰু একেই কাপোৰ। এইখনৰ দামো 250 টকা। আৰু এইখন ৰঙা অকণমান মেলি দিওঁ এডোখৰ। এখন ৰঙাৰ মাজত এনেকৈ এইটো সেউজীয়া ফুল কৰিছে, এই মাজৰখিনি। আৰু সেউজীয়া ফুলটো কৰি দিয়াৰ কাৰণে ওপৰলৈ এলাইন এনেকৈ সেউজীয়া ফুল দিছে। এইফালে ৰঙা আছে আৰু এইফালে সেউজীয়া আছে, এনেকৈ দেখাই দিছোঁ। এখনৰ দামো 250 টকা, গোটেইখন মেলি নিদিওঁ। ৰঙা এতিয়া বহুতকেইটা কালাৰে আছে। এইখন সেউজীয়া ফুলৰ আছিলে, ইয়াৰ আগত দেখাই যোৱাখিনিৰ নিচিনাই এইখন একেই। আৰু এইখন ৰঙাত চিয়াঁহী কালাৰ ফুল আছে। এয়া এনেকৈ ইয়াৰ ওপৰ লাইনটো চিয়াঁহী, আৰু মাজত এই ফুলখিনি চিয়াঁহী কালাৰ আছিলে। এইখন এখন ৰঙা ফুলৰ, আৰু এতিয়া দেখুৱাখনৰ লগত একেবাৰে একে ৰঙা এইখন এখন চিয়াঁহী কালাৰ ফুল থকা, এইখনো একেই হ'ব। আৰু এইখন আছিলে চিয়াঁহী কালাৰ ফুলৰ, এই চিয়াঁহী কালাৰ ফুলৰ লগত ৰঙা ফুল থকাৰ কাৰণে ইয়াত এই লাইনটো ৰঙা দি দিছে। এইফালে চাওক, এইফালে এনেকুৱা চিয়াঁহী। এইখিনি মেখেলা মই এতিয়ালৈকে 28খন বিক্ৰী কৰিছোঁ। 28খন মেখেলা বিক্ৰী হ'ল, আৰু মই এতিয়া 12খন আনিছোঁ।
এই 12খন বিক্ৰী হ'ব সোনকালে, চব অৰ্ডাৰ হৈ আছে। আৰু যদি কোনোবাই লওঁ বুলি ভাবে তেতিয়াহ'লে সোনকালে আহিব, তেতিয়া পাই যাব মেখেলা। আৰু 2 দিন 3 দিনৰ পিছত এভেইলেবল আহিব আৰু 20খনমান আনিম। এইখনো একেই, এতিয়া দেখুৱাখনৰ লগত একেবাৰে একেই মেখেলা, গতিকে ইমান মেলি নাথাকোঁ, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ বুলি ভাবিলোঁ। এইখন যে এখন মেলি দেখাইছিলোঁ সেইখনো একেই আছিলে, এখন ফুটি গৈছিলে, লগত দেখাই দিছোঁ। আৰু এইখিনি মেখেলা আৰু যিখিনি পাটৰ নিচিনা মেখেলা বুলি কৈছিলোঁ, একেবাৰে পাটৰ নহয়, আচলতে কাপোৰটো পাটৰ নিচিনা লাগিছে দেখিবলৈ। এয়া ওচৰৰ পৰা দেখাই দিওঁ, ইমান ধৰিব পাৰিছে নাই জানো। ফোনটো আচলতে মোৰ কম দামী যে বৰ স্পষ্টকৈ ফটোবিলাক নাহে। এইখনত আছিলে কমলা ৰঙৰ ফুল, একদম চিম্পুল, বয়সস্থ মানুহে পিন্ধিবৰ কাৰণে বহুত ভাল হৈছে। এখন মেখেলা এনেকুৱা হ'ব, চাই লওক। এয়া অকল এইকণে ফুল থাকিব, তাৰপিছত আৰু নাই। এইটো কমলা ৰঙৰ ফুল আছিলে। এয়া চাওক, কমলা ৰঙৰ এম্ব্ৰইডাৰী চাদৰ এখনৰ লগত আৰু ব্লাউজ এটাৰ লগত মিলাই দিলে খুব ধুনীয়া লাগিব পিন্ধিলে খুব ধুনীয়া লাগিব। আৰু তাৰ লগৰ আছিলে এইখন এখন, ইয়াৰ ফুলটো মই ওচৰৰ পৰা দেখাই দিওঁ। এইটো আকাশ ৰং বুলি আকাশ ৰঙৰ আছিলে, এইটো শেলাই ৰঙৰ নিচিনা। আৰু এটা আছে এইটো গুলপীয়া, পাতল গুলপীয়া। আৰু আছিলে চকলেট কালাৰৰ, মই এখন ওপৰত লগাই থৈছোঁ, হেংগিং কৰি থৈছোঁ, গতিকে মই সেইটো ফটো মাৰি দি দিম কালাৰ। আৰু আজি মেখেলা ইমানখিনিয়ে আছিলে, আৰু লগতে কটন নুনি কাপোৰো আছিলে। এতিয়া চাগে সেইবিলাক দেখাই থাকিবলৈ দেৰি হ'ব, ভিডিঅ'টো বেছি দীঘল হৈ যাব, গতিকে কটন নুনি কাপোৰখিনি আজি নেদেখাওঁ। আৰু যদি কোনোবাই মেখেলা লওঁ বুলি ভাবে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। ঘিলামৰা হাই ছেকেণ্ডেৰী ফ্ৰণ্টত আছে মোৰ দোকানখন, কাপোৰৰ দোকান। আহি যাব তেতিয়াহ'লে। আজিলৈ ৰাখিছোঁ ভিডিঅ'টো।